নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ, য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল মন্দিৰৰ ভিতৰত আলোচনা কৰোঁ। বলক তেন্তে আজি জানি লওঁ কোনকেইটা ৰাশিৰ 14 মে তাৰিখে ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফলনো কেনেকুৱা হ'ব। আৰু তাৰ লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' পাই দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধু বান্ধৱীসকল, 14 মে তাৰিখে কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব। তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন হ'ব, যাৰ বাবে তেওঁলোকে জীৱনত বিশেষ উন্নতি লাভ কৰিব, মনৰ ইচ্ছা পূৰণ হোৱা দেখা হ'ব। মা লক্ষ্মীৰ বিশেষ কৃপা থাকিব, যাৰ ফলত ঘৰ সংসাৰত সুখ শান্তি ভাগ্য লাভ কৰিব, মনত আনন্দ থাকিব, আৰ্থিক দিশটো মজবুত হোৱা দেখা যায়। চাকৰি ব্যৱসায় উন্নত হ'ব, লগতে প্ৰেম প্ৰণয় দাম্পত্য স্বাস্থ্য কেৰিয়াৰ সকলোতে উন্নতি হোৱা দেখা যায়। এই বিশেষ ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে বৃষ, সিংহ আৰু মেষ ৰাশি। বন্ধু বান্ধৱীসকল, এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটা 14 মে তাৰিখে ভাগ্য খুলিব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় দৰে ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।